নমস্কাৰ সকলোকে মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম দুটা বিউটি টিপছ আৰু এটা মজা মাছৰ ৰেচিপি। আপোনালোকে বনাই খাই চাব আৰু বিউটি টিপছটো ফলো কৰিব। গৰমৰ দিনত ছালখনৰ যতন সঁচাকৈ খুব ভালকৈ ল'ব লাগে আৰু ছালখনৰ যদি আমি যতন নলওঁ তেতিয়াহ'লে সোনকালে আমাৰ এজিং হ'ব, পিগমেণ্টেশ্যন হ'ব, মানে ঢেৰ কিবা কিবি প্ৰব্লেমছ আহিয়ে থাকে। চকুৰ গুৰি কলা পৰে, আমাৰ মহিলাসকলৰ বহুত বেছি প্ৰব্লেম হয়। আচলতে ভগৱানে আমাক যেনেকৈ বনাইছে তেনেকৈয়ে আমি ধুনীয়া, কিন্তু আমি যিহেতু নিজে অকণমান ছালৰ যতন লৈ ছালখন সুন্দৰ কৰি তুলিব পাৰোঁ, গতিকে আমি সেইখিনি কাম অকণমান সময় নিজৰ কাৰণে উলিয়াই সেইখিনি কামনো আমি কিয় নকৰোঁ। ময়ো আজি এটা ফেচ মাস্ক লগাম বুলি ভাবিছোঁ। মাস্কটো মই ফ্ৰী পাইছিলোঁ আচলতে purple.com-ৰ পৰা। মই ঢেৰ মেকআপৰ কিবাকিবি বস্তু অৰ্ডাৰ কৰিছিলোঁ, লগতে সেই মাস্কটো অকণমানি টিউব এটা ফ্ৰী পাইছোঁ। মই সেই মাস্কটো লগোৱাৰ এক্সপিৰিয়েঞ্চটোৱে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যদি মই নিজেই ভাল পাওঁ আৰু স্কিনখন যদি অকণমান উজ্জ্বল হয় তেতিয়াহ'লে মই আপোনালোকক ৰেকমেণ্ড কৰিম সেই মাস্কটো আপোনালোকেও কিনক আৰু লগাওক। কিন্তু এইটো কোনো স্পন্সৰ ভিডিঅ' নহয়, কাৰণ মোৰ নতুন চেনেল কোনে স্পন্সৰ কৰিব বাৰু। গতিকে আহকচোন, প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ সন্মুখতে মই মাস্কটো ব্যৱহাৰ কৰি চাওঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কিন্তু মজা ৰেচিপি এটা দি আছোঁ। প্ৰথমতে মই মুখখন ফেচ ৱাছ কৰি লৈছোঁ। মই মামা আৰ্থৰ উত্তান ফেচ ৱাছ ব্যৱহাৰ কৰোঁ। ফেচ ৱাছ কৰি লৈ এতিয়া মই মুখখন আৰু এবাৰ ক্লিন কৰি ল'ম। ক্লিনটো মই কেনেকৈ কৰিছোঁ আপোনাক দেখাই দিছোঁ বাৰু। এয়া মই এটুকুৰা আইচ কিউব লৈছোঁ আৰু আইচ কিউবটো মই ডাইৰেক্টলি ফেচত নলগাওঁ, কাৰণ আইচ কিউব ডাইৰেক্টলি মুখত লগোৱাটো ভাল নহয়, আপোনালোকৰ স্কিনত এফেক্ট পৰিব পাৰে। মই সেইকাৰণে আইচ কিউবটো মেৰিয়াই লৈছোঁ এটুকুৰা কটনত। কটন টুকুৰা মই ৱেইট কৰি লৈছোঁ, মানে পানীৰে তিয়াই লৈছোঁ আৰু ইয়াতে মই মেৰিয়াই ল'ম। আইচ কিউব টুকুৰা মই ইয়াতে মেৰিয়াই ল'ম। মেৰিয়াই লৈ এতিয়া লাহে লাহে চাৰ্কুলাৰ মোশ্যনত আপুনি ৰাব কৰক। এনেকুৱা কৰিলে আপোনাৰ যদি পিম্পলছ হৈছে সেইটোও কমে, এজিং যদি হৈছে আপোনাৰ এজিংটো কমায় আইচ কিউবে, আৰু আপোনালোকৰ যদি চকুৰ গুৰি কলা পৰিছে সেইটোও কম হয় যদি ব্যৱহাৰ কৰি থাকে। কিন্তু বেছি সময়ৰ কাৰণে ৰাব নকৰিব। আৰু যদি ডাঙৰ ডাঙৰ পিম্পলছ, মানে কাৰেণ্টলি যদি বৰ্তমান পিম্পলছ ওলাই আছে, তেতিয়াহ'লে আপোনালোকে 5 ছেকেণ্ড 6 ছেকেণ্ডমানৰ কাৰণে লগাই থ'ব পাৰে, তেতিয়া পিম্পলছটো কমি যায়। এই বিষয়ে মই আকৌ নেক্সট কেতিয়াবা ভিডিঅ'ত ডিটেইলছত আপোনালোকক জনাম বাৰু। চাৰ্কুলাৰ মোশ্যনত ৰাব কৰিব। আৰু এইটো ব্যৱহাৰ কৰিলে আপোনালোকৰ অ'পেন প'ৰ্ছৰ সমস্যাও বহু পৰিমাণে কমি যায়। এতিয়া মোৰ ফেচ ক্লিন কৰা হৈ গ'ল। অকণমান থপ থপকৈ মাৰি দিছোঁ, শুকাবলৈ দিছোঁ। নিজে শুকাব এইটো। এনেকুৱা কৰিলে আপোনালোকৰ ছালখনৰ ব্লাড চাৰ্কুলেশ্যন যিটো, সেইটো ভাল হয়। খুবেই গৰম পৰিছে, মই ঘামি গৈছোঁ আচলতে। আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এনেকুৱা সৰু সৰু টিপছবোৰ আপোনালোকক দি থাকিম আৰু ৰেচিপিও শ্বেয়াৰ কৰি থাকিম। চেনেলটো যদি গ্ৰ' হয় তেতিয়াহ'লে ভাল লাগিব, সুখী হ'ম। খুবেই ভাল লাগিল, ইমান ঠাণ্ডা পৰি গৈছে, মানে মুখখন বহুত ভাল লাগিলে। অকণমান ফ্ৰেছ ফ্ৰেছ লাগিছে মানুহজনীক। পুৰা পানীখিনি এবজৰ্ব হৈ গ'ল ছালখনৰ লগত। এতিয়া মই লগাম মাস্কটো। এইটো হৈছে পাল্মৰ গ্ৰীণ টি ক্লিয়াৰ ফেচ মাস্ক।
ইয়াতে লিখা আছে এইটো অইল কণ্ট্ৰল মাস্ক হয়, কম্বিনেশ্যন অইলি একনি প্ৰোন স্কিনৰ কাৰণে হয়। মোৰ সৰু সৰু একনি আছে, ইয়াতে গম নাপাব চাগে। আৰু কম্বিনেশ্যন স্কিন হয় যিহেতু মই ইয়াতে খুব পিগমেণ্টেড এৰিয়া এইবিলাক নাকৰ কাষত পিগমেণ্টেশ্যন হৈছে, মানে কি নাই স্কিনখনত টেন আছে, ছানবাৰ্ণ আছে, চ' এইবিলাক কৰিবলগীয়া হয়। মানে এই ফেচ মাস্কটোৱে ক্লেইম কৰিছে যে এইটো লগালে কণ্ট্ৰল একনি কণ্ট্ৰল হয়, ফিল্ছ ডিপলি মানে পুৰা ভিতৰৰ পৰা চাফা কৰি দিব আৰু ইনষ্টেণ্ট গ্ল' দিয়ে। লগাই মেলি হৈ গ'ল। এতিয়া মই এইটো 20 মিনিট ৰাখি শুকাই ল'ম। আপোনালোকক ধুই মেলি দেখাই আছোঁ, কাৰণ মই ফেচ মাস্ক বা ফেচ পেক ইউজ কৰিলে মই কেতিয়াও কথা নকওঁ, কাৰণ কথা ক'লে বা হাঁহিলে ৰিংকলছ পৰি যোৱাৰ চান্স থাকে। আপোনালোকেও নক'ব। আহি দেখাই আছোঁ। 20 মিনিট পিছত মুখখন ধুই আহিলোঁ। লগাই খুবেই ভাল লাগিছে। ইনষ্টেণ্ট গ্ল' অকণমান দেখিবলৈ মই পাইছোঁ 20 মিনিট লগোৱাৰ পিছত। দুবাৰ তিনিবাৰ লগালে চাগে ভালেই হ'ব। আৰু সেই ফুটফুটি একনিবোৰ কমেনে নাই সেইটো পিছত ৰিজাল্টেহে ক'ব, লগে লগেতো গম পোৱা নাযায়। মুখখন খুবেই ক্লিন হৈছে, মানে চফা হৈ গ'ল, ডাৰ্টবিলাক নোহোৱা হৈছে। আপোনালোকেও লগাই চাব পাৰে পালমৰ এই গ্ৰীণ টি ফেচ পেকটো, ফেচ মাস্ক। এতিয়া মই গা পা ধুই ডাইৰেক্ট পাকঘৰলৈ যাম। আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিবই আছে। আৰু ৰেচিপিটো হৈছে আদাৰ পাতেৰে মাছৰ ঝাল। আমি জাল দিয়া বুলিয়ে কওঁ, আপোনালোকে কি কয় নাজানো। ৰেচিপিটো চাই পেলাই মোক কমেণ্ট কৰিব। আহি আছোঁ মই গা পা ধুই ডাইৰেক্ট পাকঘৰলৈ লৈ যাম। এয়া মই বৰ্তমান পাকঘৰত। মাছৰ ৰেচিপিটো বনাবলৈ মই লৈ লৈছোঁ 2টা পিঁয়াজ, সৰু সৰুকৈ কুটি লৈছোঁ, কেইকলিমান নহৰু, আদা এটুকুৰা, অকণমান জিৰা, কেঁচা জলকীয়া কেইটামান, এটা বিলাহী আৰু আমাৰ মেইন ইনগ্ৰিডিয়েণ্ট আদাৰ পাত। এয়া আদাৰ পাত। এতিয়া মই মাছখিনি ভালদৰে ভাজি ল'ম। মাছখিনি ভজা হৈ গ'ল, উলিয়াই ল'লোঁ। মাছ ভজা তেলখিনিতে মই দি দিলোঁ জিৰা, পিঁয়াজ, পিঁয়াজখিনি ৰঙচুৱা হোৱালে ভাজিলোঁ। এতিয়া ইয়াতে দিলোঁ আদা নহৰু বটা আৰু জলকীয়া কেইটা। বিলাহীখিনিও লগতে দি দিলোঁ আৰু অকণমান সময় ভাজিলোঁ। 2 মিনিটৰ বাবে ঢাকনিখন লগাই দিছোঁ। 2 মিনিট পিছত মই ঢাকনিখন গুচাই অকণমান লৰাই দি ইয়াত দিলোঁ পানী মই 1 গিলাচ আৰু আধা ইউজ কৰিছোঁ। ভালদৰে উতলিবলৈ দিলোঁ 5 মিনিটৰ কাৰণে। ভালদৰে উতলি হৈ গ'ল। এতিয়া ইয়াতে দি দিলোঁ মাছখিনি, আৰু আমাৰ মাছ আছিলে আধা কেজি ডাঙৰ মাছ, মূৰটো বেলেগাই থৈছোঁ। মাছখিনি দিয়াৰ পিছত এতিয়াহে আমি দিম আদাৰ পাতখিনি। খুব ধুনীয়া ফ্লেভাৰ আহে আদাৰ পাতেৰে। আদাৰ পাত খাৰতো দিব পাৰি, বিৰাটেই ভাল লাগে। অকণমান থুপথুপীয়া হোৱালে সিজাই ল'ম। এতিয়া শেষত মই দিলোঁ ইয়াতে অকণমান জালুকৰ গুড়ি, মানে কালি মিৰ্চ পাউডাৰ, আৰু অকণমান গৰম মছলা।
অকণমানে ব্যৱহাৰ কৰিছোঁ, নহ'লে আদাৰ পাতৰ গোন্ধটো মছলাই মাৰি দিব। মাছখন হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। বাতি এটাত উলিয়াই ল'লোঁ। কালাৰটো খুব ধুনীয়া হৈছে আৰু খাবলৈও বৰ ভাল হ'ব। আমি ভাত খাই মেলি ৰেষ্ট লৈ ল'লোঁ আৰু মাছখন খাবলৈ খুবেই ভাল হৈছিলে আৰু মোৰ স্কিনটো খুব মানে ক্লিন লাগিছে মোৰ নিজকে। প্ৰায় এন্ধাৰে হৈ আহিছে আৰু মই ভিডিঅ'টো এণ্ডিং কৰোঁতে দেৰি হৈ গ'ল। বাকী আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে আহিছোঁ। বাই।